till that time মই বম্বে গুৱাহাটী মই আহিলোঁ তাৰে ছমাহমান পিছত সিহঁত দুইটা আহি পেলাই গুৱাহাটী হাজিৰ ছমাহমান পাছতে হাজিৰ 12 চনত আহিছ নেকি নহয় 13 আহিছ মই 11 আহিছোঁ তাৰপাছত আমি দুটাই বহুত ফুটপাথত চাহ খাই তাৰমানে নেক্সট জেগা ঘূৰিব লাগে ইমান ষ্ট্ৰাগল তাতকৈ বেছি ষ্ট্ৰাগল হয় গুৱাহাটীৰ প্ৰত্যেকটো চাগে এই ৰাজগড় অলমষ্ট চব চাহ দোকানতে লগ পাওঁ আৰু চাহ খাই প্লেনহে কৰোঁ কোনো এক্সিকিউশ্যন নাই তাৰপাছত ভগৱানৰ কৃপাত আমি ফাইনেলি পালোঁ একেলগে তাৰপাছত আমি এতিয়া আকৌ নতুনকৈ এটা ভাস্কৰ উপাধ্যায় প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন আৱাৰ দিছ অলমষ্ট আমাৰ এই টিমটো বাকী অলমষ্ট চবেই কৰিছে চ' সেইকাৰণে কাৰণ এইবাৰ মই এইটো হায়েষ্ট গৈছে that is like the highest benchmark for him এতিয়ালৈকে কৰাৰ অভিমান এখন আমি বেলেগ চেনেল এটাৰ কাৰণে কৰিলোঁ এইটো বিৰাট ডাঙৰ আৰু এটা বস্তু ছেটিছফেকশ্যন নাজানো ট্ৰেণ্ড আনিছিলোঁ হাউ টু টেক শ্বট অভিমান আৰম্ভণি আছিল তাৰ পৰা এটা আমি এটা ফোন কৰিছে অভিমান বুলি আজিও চলি আছে that is the best part of অভিমান কৰা নাই আৰু ভৱিষ্যতত চাগে একেলগে কাম কৰিম বন্ধু হিচাপে মৃণাল আছে আমি টিমটোত যদিও প্ৰত্যক্ষভাৱে নাই বাট প্ৰণৱৰ পিছত সদায় থিয় হৈ আছোঁ আমি বাহিৰত গ'লে তাক মালাগিৰি বুলিয়ে কয় ঘৰলৈ গৈছোঁ মালাগিৰি মানুহ আহিছে মালাগিৰি খাইছোঁ মালাগিৰি